আপোনালোকে নিজৰ বুলি মোক ক্ষমা কৰি দিয়ে যেন। তেখেতৰ জন্ম হৈছিলে 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে। তেখেতৰ জন্ম চেন্নাইৰ পৰা 40 কিলোমিটাৰ দূৰত তিৰুতানি নামে ঠাইত হৈছিলে। তেখেতৰ দেউতাকৰ নাম আছিল বীৰাস্বামী ডক্টৰ সৰ্বপল্লী বীৰাস্বামী আৰু মাকৰ নাম আছিল সীতাম্মা। তেখেতৰ জন্ম এটা হিন্দু আদৰ্শ পৰিয়ালত হৈছিল। তেখেতৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিলে তিৰুপতি নামে ঠাইত। তেখেতে অক্সফৰ্ড বিশ্ববিদ্যালয়ত কম্পাৰেটিভ ৰিলিজিয়নত অধ্যাপক হিচাপে অধিষ্ঠিত হয়। এইখিনি কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলো। ধন্যবাদ। উপস্থিত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ লগতে মোৰ দাদা বাইদেউ ভাইটি ভণ্টিসকল, পোনপ্ৰথমে মই সকলোলৈ পবিত্ৰ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি 5 ছেপ্টেম্বৰ আৰু আজিৰ দিনটো আমি সকলোৱে শিক্ষক দিৱস হিচাপে পালন কৰোঁ, কাৰণ আজিৰ দিনটো আমাৰ সকলোৰে আদৰ্শ স্বৰূপ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হৈছিল। তেখেতৰ জন্ম হৈছিল তিৰুতানি নামৰ এখন সৰু চহৰত। তেখেতৰ দেউতাকৰ নাম আছিল সৰ্বপল্লী বীৰস্বামী আৰু মাকৰ নাম আছিল সীতাম্মা। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ এগৰাকী আদৰ্শৱান শিক্ষক আছিল। তাৰোপৰি তেওঁ আছিল এজন শিক্ষাবিদ, সাহিত্যিক, দাৰ্শনিক তথা ৰাজনীতিবিদ। 1952 চনৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি তথা 1962 চনত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। 1954 চনত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মানেৰে বিভূষিত হৈছিল। 17 এপ্ৰিল 1975 চনত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ মৃত্যু হৈছিল। এই আছিল আজিৰ শিক্ষক দিৱস লৈ মোৰ চমু বক্তৃতা। ইয়াৰ মাজত যদি কোনো ভুল আজি এটা বিশেষ দিন। আজিৰ শিক্ষক দিৱস। আজিৰ দিনটোত সমগ্ৰ ভাৰতবাসীসকলে শিক্ষক দিৱস পালন কৰি আছে। সেইবাবে গোৱালপাৰা জাতীয় বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে আজি এই শিক্ষক দিৱসটো পালন কৰি আছে। আচলতে শিক্ষক দিৱস হ'ল ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। তেওঁৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰত চেন্নাইৰ তিৰুতানি নামৰ এখন ঠাইত। তেওঁ এজন ৰাষ্ট্ৰপতি হোৱাৰ লগতে এজন আদৰ্শ শিক্ষকো আছিল। তেখেত ৰাষ্ট্ৰপতি হোৱাৰ পিছত কৈছিল যে মোৰ জন্মদিনটো তোমালোকে শিক্ষক দিৱস ৰূপে পালন কৰা। সেইবাবে তেওঁৰ নিৰ্দেশ অনুসৰি আজিৰ দিনটোত সমগ্ৰ ভাৰতবাসীসকলে শিক্ষক দিৱসটো পালন কৰি আছে।